নমস্কাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। মই গা পা ধুই আজৰি হ'লোঁ। আজি যিহেতু ছানডে ঘৰতে আছোঁ আৰু চাই থাকিব পিছৰ পৰ্যায়ৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু চাওক, এইফালে বাহিৰৰ খুব ধুনীয়া, আজি বতৰটো আচলতে খুব ভাল, ৰ'দ দি আছে খুব ধুনীয়াকৈ। পাপাই খুব ধুনীয়াকৈ ধান ৰ'দত দিছে আৰু এইফালে গুটি গছৰ কাৰণে ৰাখিছে। এইবিলাক চব মায়ে আচাৰ ৰ'দত দি ৰাখিছে। আমি চাহ খাব লৈছোঁ আৰু পিছৰখিনি আপোনালোকে চাই গৈ থাকিব। দুপৰীয়া চাহ এয়া মোৰ হাজবেণ্ডৰ কাৰণে আৰু এই পাপাৰ কাৰণে চাহ আনিছোঁ আৰু যিহেতু কাম কৰি আছে সেইকাৰণে বাহিৰতে দিবলৈ আনিছোঁ। চাহ কাম কৰি আছে আৰু কামেই কৰি থাকে, অকল এনেই নাথাকে। চবকে দি মেলি আৰু এতিয়া মই চাহ খাব লৈছোঁ। এইফালে চাহ এনেকৈ লৈ লৈছোঁ। বাহিৰত চাহ খোৱা আচলতে মজাটোৱে বেলেগ আৰু মা আহিব মোৰ লগত চাহ খাবৰ কাৰণে। আৰু বাহিৰত চাহ খাই ভাল লাগে, বাহিৰৰ পৰিৱেশটো ভাল লাগে। আমি টেঙা খাব লৈছোঁ আৰু এইটো হৈছে টেঙা। এতিয়া ইয়াত কটা হ'ব। এইফালে টেঙা গচাই আছোঁ আৰু এইফালে আমাৰ টেঙা ৰেডি হৈ গ'ল। এতিয়া খাব হৈ গ'ল আৰু ইমান ধুনীয়া কালাৰ, ইমান ধুনীয়া ৰং ন। সঁচাকৈ দেই, ইমান বহুত মিঠা। ইমান মিঠা যে পুইছে। বনাইছোঁ মেগী আৰু ইয়াতে এইখিনি প্ৰথম বইল কৰি ল'ম আৰু বইল কৰাৰ পাছত কেনেকৈ আজি মই মেগী বনাওঁ আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাওক। এতিয়া এখন হাফৰ দি দিছোঁ সোনকালে হ'বৰ কাৰণে। এইফালে এইখিনি মেগী বইল হৈ গৈছে প্ৰায়, ফুটা লগা এনেকৈ বাট লগা সৰু পাত্ৰ এটা লৈছোঁ এইখিনি কাঢ়ি দিবৰ কাৰণে। মই পিঁয়াজ কাটি লৈছোঁ, এইফালে কাষতে জলকীয়া কাটি লৈছোঁ। মই লোকেল ডিম দুটা লৈ এইখিনি পানীখিনি নিয়ৰ হ'বৰ কাৰণে এটা এনেকুৱা পাত্ৰত কাঢ়ি ল'লোঁ। এইখিনি এতিয়া মই পানীখিনি যাবৰ কাৰণে এইখিনি গোটেইখিনি পানীখিনি শুকাই যাব লাগিব। এনেকৈ এতিয়া আপোনালোকে ৰাখি দিব। মই গেছৰ এখন কেৰাহী পাতি দিছোঁ, প্ৰায় শুকাই গৈছে আৰু এতিয়া মই ইয়াত তেল দি দিম, মিঠাতেল দিম। মই তেল খুব কম পৰিমাণে দিছোঁ, যিহেতু বহুত বেছি অইল খাব আচলতে মন নাই, সেইকাৰণে। এতিয়া তেলখিনি মই গৰম হ'বলৈ দিম। তেল গৰম হৈ গৈছে আৰু এতিয়া ইয়াতে মই অকণমান হালধি এড কৰিম আৰু আমাৰ ঘৰৰে হালধি হয়, সেইকাৰণে খুব কম পৰিমাণে দিছোঁ আৰু কালাৰ আহি গৈছে। এতিয়া মই ইয়াতে গেছটো ল' ফ্লেমত ৰাখি এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি এনেকৈ দি দিম। পিঁয়াজখিনি অকণমান দীঘল দীঘলকৈ আপোনালোকে কাটিব, যিহেতু মেগীখিনি লগত মিলিব লাগিব আৰু তেনেকৈ আপোনালোকে কাটিলে। মই এতিয়া ইয়াত জলকীয়া নিদিওঁ, অকল মই পিঁয়াজখিনি ইয়াতে ভাজি ল'ম খুব ধুনীয়াকৈ। এতিয়া মই ইয়াতে ল' ফ্লেমত ৰাখি অলপ ভাজি ল'ম।
এইখিনি কম পৰিমাণে ভাজিলে নহ'ব, একেবাৰে সিজি লোৱালৈকে আপোনালোকে ভাজিব লাগিব। এতিয়া মই এই লোকেল ডিম দুটা খুব এনেকৈ কৰি মিক্স কৰি এনেকৈ ভাজি ল'ম। এনেকৈ আপোনালোকে ভাজি ল'ব পাৰে। এতিয়া মই ডিমকেইটা খুব টাইটকৈ আচলতে এনেকৈ ভাজি ল'ম। মই একেখন কেৰাহীতে আকৌ তেল অলপ দি দিছোঁ। ভাজি লোৱা ডিমখিনি আৰু খুব মুৰমুৰীয়াকৈ ভাজি লৈছোঁ, আৰু ইয়াতে খুব সৰু সৰু কৰি ভাঙি দিছোঁ যাতে ধুনীয়াকৈ মিক্স হয়, আৰু এনেকৈ কৰি ল'লে খাবলৈও ভাল লাগে। আমাৰ মেগীখিনি যোনখিনি কাঢ়ি থৈছিলোঁ, ইয়াৰ পানীখিনি প্ৰায় শেষ হৈ গৈছে আৰু তলত এনেকৈ ৰৈ গৈছে। এতিয়া এইখিনি মই লৈ যাম। প্ৰায় তেল গৰম হৈ গৈছে, আৰু গৰম হোৱা তেলখিনিত আমি গেছটো ল' ফ্লেমত ৰাখিব লাগিব, আৰু আমি ইয়াতে এতিয়া মেগীখিনি দি দিম। প্ৰায়ে ভজা হৈছে যে ইয়াতে এতিয়া হালধি এড কৰিম কালাৰৰ কাৰণে। মই হালধি কালাৰটো খুব বেছি ভাল পাওঁ, আপোনালোকে হালধি নিদিলেও হয়, কিন্তু মই বেছি ভাল পাওঁ সেইকাৰণে দিছোঁ। ইয়াতে এতিয়া নিমখ মই দিয়া নাছিলোঁ, আৰু নিমখখিনি এনেকৈ চবতে মিক্স হোৱাকৈ আপোনালোকে ছটিয়াই দিব, তেতিয়া খাবৰ কাৰণে আৰু মিক্স হ'বৰ কাৰণে খুব ভাল। যিহেতু মই ডিম আৰু পিঁয়াজত নিমখ এড কৰা নাই। মই ইয়াতে মেগী যোনখিনি মছলা আছিলে সেইখিনি মই ইয়াতে এড কৰি দিছোঁ। যিহেতু মই মেগী পেকেট দুটা লৈছিলোঁ, আৰু সেইকাৰণে মছলা পেকেটটো দুটাৰে হয়, সেইকাৰণে গোটেইখিনি যিমানখিনি মছলা আছিলে গোটেই এড কৰি দিছোঁ। খুব ধুনীয়াকৈ আপুনি মিক্স কৰি দিব। এইফালে গোটেইখিনি মছলা মিক্স কৰাৰ পাছত এইফালে মই ভাজি থোৱা ডিমখিনি ইয়াত এড কৰি দিম। এইফালে এতিয়া মই ভাজি থোৱা পিঁয়াজখিনি এড কৰি দিম ইয়াতে, যোনখিনি এক্সট্ৰাকৈ ভাজি থোৱা হৈছিলে। আৰু মই এইফালে পকা জলকীয়া এনেকৈ কাটি থৈছোঁ, আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে, যিকোনো জলকীয়া দিব পাৰে। মই এই জলকীয়াখিনিও ইয়াতে ওপৰতে এড কৰি দিম, আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি দিম। এইখিনি প্ৰায় মেগী ৰেডি হৈ গৈছে। ইয়াতে মই কাটি থোৱা ফ্লেভাৰৰ কাৰণে কাটি থোৱা মান ধনিয়া মই ইয়াত এড কৰিছোঁ খুব কম পৰিমাণে। এইফালে মেগী ৰেডি, আৰু খুব ধুনীয়া হৈছে চাওক। আৰু আপোনালোকে এনেকৈ বনাই খাই চাব, আৰু কেনেকুৱা পালে জনাব। এইফালে আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই বেড গৰম কৰি আছোঁ, আৰু ইভিনিং টাইমত যদি আপোনালোকৰ ভাত খাবলৈ মন নাযায়, আজি আচলতে মোৰ মন যোৱা নাছিলে, সেইকাৰণে এইখিনি কৰিলোঁ। আৰু আপোনালোকে এনেকৈ খাব পাৰে, যিহেতু অলপ গৰম কৰি ঠাণ্ডা ছিজন আহিছে, লাহেকৈ যিকোনো বস্তুটো গৰম গৰম খাই ভাল লাগে, আৰু সেইকাৰণে এনেকৈ গৰম কৰিছোঁ। কেনেকুৱা হৈছে? ভাল হৈছে ন? পুৰা খোৱাত ব্যস্ত, চবেই খাইছে আৰু খাই ভাল হৈছে বুলি জনাইছে। একদম ঘামি জামি বনাই মেলি, আৰু মই বনাই খায়ো ভাল পাওঁ, আৰু বনাই খুৱাইও ভাল পাওঁ। এইফালে মোৰ হাজবেণ্ডক দি থৈ আহিছোঁ, তাৰ লগতে পাপাইতো খাই ভাল পাইছোঁ বুলি জনালেই, আৰু তেখেতেও জনাইছে যে খাই ভাল লাগিছে, আৰু মায়ে জনাবলৈ আছে। এতিয়া মই খাই চাওঁ কেনেকুৱা লাগিছে। ফাইনেল লুক এইটো, আৰু সঁচাকৈ খুব দেখিবলৈ ধুনীয়া হৈছে দেই।
এনেকৈ আপোনালোকে ইভিনিং টাইমত, আমাৰতো এতিয়া 4টা বাজি গ'ল আৰু ভাত খোৱা আমাৰ মৰ্ণিং টাইমত দেৰি হৈছিলে, তাৰ কাৰণে আমি ভাত খোৱা কাৰো আচলতে ইচ্ছা নাই, তাৰ কাৰণে এনেকৈ খোৱাটো যোগাৰ কৰিলোঁ। আৰু আপোনালোকে বনাই খাই চাব, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই।